हेलो एवरीवन तो সকলোকে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো আজি যাই আছোঁ ভূটানৰ ফালে, ৰঙিয়া চাইডৰ ফালেদি ভূটান যাম মানে। আহি পালোঁ ৰঙিয়া হৈ যাম এনেকৈ ভূটান তামোলপুৰ চাইডেদি। তো ইয়াতে অলপ চাহ খাই ল'লোঁ এইখন দোকানত। তো ইয়াৰ পৰা আৰু ডাইৰেক্ট মানে ষ্টপেজ নল'ম চাগে, ডাইৰেক্ট যাম ভূটানলৈ। তো আহি এটা ঠাইত ৰখিলোঁ, মানে ভিতৰত তাত যে গেটখন দেখাইছিলোঁ। তো তাৰ পৰা তাতে এটা কথা কৈ দিওঁ, তাৰে মানে এটা সেই আছে, যদি আপোনালোকে 5-6জনমান মানুহ আহে কাৰ লৈ কিনে, তো চাইডেৰে এটা ৰাস্তা আছে। তো সেইটো ৰাস্তাৰ পৰা সোমাই আহিলে ডাইৰেক্ট হৈ যায়, মানে লাইন পাতিবৰ প্ৰয়োজন নাই আৰু সেইটোৱে। এইটো আচলতে অফিচ আছিল, ডিষ্ট্ৰিক্ট অফিচ হয়, মনেষ্ট্ৰি বুলি ভাবিছিলোঁ, কিন্তু মনেষ্ট্ৰি নহয়। ইয়াৰ ঘৰবিলাক ক'ব নোৱাৰি তো কেনেকুৱা, কিন্তু চব দেখাত মানে ছেম হয়। তো এইফালে আছে একচুৱেল মনেষ্ট্ৰিটো আছে এইটো চাইডে, এইটো অফিচটোৰ বেক চাইডে আছে মনেষ্ট্ৰিটো। তো বৰ্তমান যাই আছোঁ মনেষ্ট্ৰিটোত। তো চাওঁ, মই দেখি পোৱা নাই কেনেহেন কি, চ' দেখাই আছোঁ বাৰু। এইখন হ'ল ডিষ্ট্ৰিক্ট কোৰ্ট, আৰু এইফালে ফুল চাওক, কি ধুনীয়াকৈ ফুলি আছে। এইটো চাইডে বগেনভেলিয়া, পপুলাৰ বগেনভেলিয়া আমাৰ ইয়াতে। এইখন হৈছে এটা কোৰ্ট, লগতে দেখাইছিলোঁ, চাওক দেখাই আছে। আৰু আমাৰ ইণ্ডিয়াৰ কোৰ্ট হ'লে কি হ'ল হয়, আমাৰ ইণ্ডিয়াৰ কোৰ্ট আৰু ইয়াৰে কোৰ্ট চাওক,
কিমান মানে আকাশ পাতাল ডিফাৰেঞ্চ সঁচাকৈ বহুত মানে চাফা হয় বহুত চাফা তো আহি এইখন চাহ আৰু কফি খাই ল'লোঁ গাড়ীখন আছে ইয়াতে আৰু ইফালে সেইটো জানেই আৰু ক'ব নালাগে কি ফুল তো গাড়ীত গৈ আছোঁ বৰ্তমান গাড়ীখন ওলাই কিনে আৰু ঘৰ মাহো লাহে লাহে এইখিনি ৰাস্তা মানে ওৱান ৱে হয় তো ইফালেৰে য'ত খাইছিলোঁ কফি তাৰ পৰা মানে ইফালেৰে ঘূৰি যাব লাগিব ঘৰবিলাক চাওক প্ৰায় একে প্ৰায় নহয় চব একে ডিজাইন একে বেলেগ একো নাই তো তাৰ পৰা ওলাই আহি কিনে তো দেখলোৱে তো তাৰ পৰা ওলাই হাতলৈ গৈছিলোঁ আহি কিনে ভাত খালোঁ এখন হোটেলত এইখন আহি কিনে ভাত খালোঁ ডেকা ৰেষ্টুৰেণ্ট বুলি মানে মাংসই দিয়ে খালোঁ কিন্তু মাংসটো মানে কি ক'ম আৰু একবাৰ বনাব পৰাত আছে আৰু পিছ কথা যদি লৈ যায় ঘৰত তো সেয়ে আৰু এতিয়া ডাইৰেক্ট ঘৰত যাম তো আজিৰ কাৰণে বাই বাই